হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি বহুত বেছি গৰম পৰিছে। এতিয়া আমি গৈ আছোঁ কেঁচা আম আনিবৰ কাৰণে গছলৈ। আৰু এইফালে আমি ফাইনেলি কেঁচা আম লৈ আহিলোঁ। মজা কেঁচা আম পাৰি লৈ আহিছোঁ। যিহেতু এতিয়া কেঁচা আমৰ ছিজন, তো কেঁচা আম নাখালে কেনেকৈ হ'ব, হয়নে নাই বাৰু? আমি এইবাৰ মানে খোৱা হোৱাই নাছিল, সেইকাৰণে ভাবিলোঁ আজি খাই লওঁ আৰু আপোনালোকৰ লগতে অকণমান শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। আৰু এয়া ভণ্টিহঁতে মজাকৈ মানে আমকেইটা ধুই লৈছে। যিহেতু গছডাল ওখ আছিলে, পাৰোঁতে মানে ফাটি গৈছে আমকেইটাই, দেখিছে আৰু আপোনালোকে। এতিয়া আমি মজাকৈ কেঁচা আমৰ জুতি ল'ম আৰু এতিয়া এইফালে বাকলি গুচাই হৈ গৈছে। আৰু লগত লৈছোঁ এটা ভোট জলকীয়া, আৰু টেঙাৰ লগত জলকীয়া দি এনেও বেছি মজা লাগে, হয়নে নাই বাৰু? আৰু যদিও কেঁচা আমৰ জুতিটো টেঙা হয়, সেইটো মানে এটা সুকীয়া আমেজ আছে, হয়নে? যিহেতু পকা আম ভাল পায়, সকলোৱে ভাল পায়, কিন্তু কেঁচা আমৰ জুতিটো মানে আমেজটো এটা সুকীয়া আৰু সেইকাৰণে খাই ভাল লাগে। এতিয়া আমাৰ তেখেতে লাগিয়ে আছে মানে পূৰা ৰোকাত ব্যস্ত। এইফালে ফাইনেলি আমাৰ ৰুকি কৰি হৈ গৈছে আৰু আম। এতিয়া খালে হ'লেই মজা কাৰ খাওঁ লাগিছে বাৰু, কমেণ্ট কৰি জনাবচোন। এনেকুৱা টেঙা বস্তু দেখিলে এনেও সকলোৰে খাওঁ লাগে, হয়নে নাই বাৰু? এইফালে আমাৰ ইয়াক পূৰা ভগোৱাত লাগি গৈছে। আৰু এইজনী আমাৰ যিজনীয়ে মানে গোটেইখিনি কৰিছে, আৰু আমি সকলোৱে কৰিছোঁ, হ'লেও তাই বেছিখিনি কৰিছে। ইফালে এতিয়া আমি খাব লৈছোঁ। এই আমাৰ পোৱালীয়ে ধুনীয়াকৈ খাই আছে। আৰু ইফালে ভণ্টিহঁতৰ হৈয়ে গৈছে, আধাকেইটাই খাই আছে। আৰু ইফালে দেখিছে তেওঁ মানে চৰিয়া লৈ লৈছে, মেইন মানুহ চৰিয়া মেইন। আৰু এইফালে ধুনীয়াকৈ গোটেইকেইজনে খাই আছে। আৰু এইফালে আমাৰ দেহাৰ হাঁহি দেখিছে, ই মানে টেঙা খাব পাই পূৰা হাঁহি ওলাই গৈছে। এতিয়া ময়ো খাই লওঁ। আৰু যিসকলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত ধন্যবাদ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। আজিলৈকে বাই বাই।